Hello everyone, welcome back to my channel and good afternoon. আজি যেটো মই আপোনালোকৰ লগত ভিডিও শেয়াৰ কৰিম এটো হৈছে বিয়াৰ দুদিনৰ আগত মানে 12 মেৰ মোৰ দেওৰৰ বিয়াৰ দুদিনৰ আগত 12 মেৰ দিনাৰ ভিডিও এয়া আমাৰ ফালে যেটো খান্দ খুন্দা নিয়ম হয় তাৰে এটো ইয়াতে কেনেকৈ মানে পালন কৰে বা কেনেকৈ পাতে তাকে মই আপোনালোকৰ দেখুৱাম এতিয়া ভাল কৰি এয়া দেখিছে নহয় খান্দ কিছুমানে মানে ভাজি আছে আৰু কিছুমানে খুন্দি আছে গুটে ঘৰৰ মানুহবিলাক ইয়াতে আহে ননন বৌ খুৰী যোন হয় যোনে মানে পাৰে আহে আৰু এই দিনাখন বহুত বৰষুণ হৈ আছিল সেইকাৰণে মানুহ অলপ কম হ'ল ইয়াতে দৰায়ো খান্দ খুন্দিব লাগে প্ৰথমতে দৰাই 5 বাৰ খুন্দে তাৰ পিছতকে দৰাৰ পিছত বাকি যোনে খুন্দে দৰাৰ পিছত বাকিবিলাকে খুন্দি যায় মই দেখুৱাই আছো ভাল কৰি মই একচুয়ালি আমাৰ হিফালে খান্দ খুন্দাত কেতিয়াও যাই পোৱা নাই তো কেনেকুৱা তাতে নিয়ম হয় মই নাজানোৱে কিন্তু আৰু মই প্ৰথমবাৰৰ বাবে এয়া খান্দ খুন্দা নিয়মত মানে মই দেখিছো এয়া মই এবাৰ কৰি প্ৰথমতে দেখিছে দৰা হয় এটো তো দৰাটোৱে প্ৰথমতে 5 বাৰ খুন্দি দিব তাৰ পিছতকে যোনে দৰাৰ পিছত যোনে আৰু বৌ বা খুৰী যোনে হয় হিহতে খুন্দি থাকিব আৰু সেই খুন্দা চিৰাখিনি ইয়াতে চিৰা যিহেতু হয় মানে ধান হয় ধানটোৰ পৰা চিৰা উলিয়াই দিয়ে তো এই প্ৰথমতে খিনি ধানখিনি খুন্দি আছে আৰু এইখিনি খুন্দি হোৱাৰ পিছত ভাজি দিব ভাজা পিছত চিৰা হৈ যাব আৰু এই চিৰাখিনিয়ে কইনাৰ ঘৰত যেতিয়া মানে বিয়াৰ দিনাখন যাব ইহঁতে ইয়াৰ পৰা তেতিয়া কইনাৰ ঘৰত এয়া চিৰা দৈ আৰু কিবা কিবি খোৱা বস্তু লৈ যায় কিন্তু এইখিনি চিৰাই লৈ যায় ইয়াৰ পৰা ইয়াতে বনোৱা চিৰাখিনিয়ে লৈ যায় তেতিয়ালে চাই থাকক মই দেখুৱাই আছো আৰু এয়া খান্দ খুন্দি হোৱাৰ পিছত হালধি লগাবলৈ লৈ অহা হ'ল লৰাক ঘৰৰ ভিতৰত আনিছে আৰু দেখিছে নহয় সবে কেনেকৈ লগাইছে হালধি একদম মানে এনেকৈ লগাই যে তাক আজিয়ে ধুনীয়া কৰি দিব তেনেকৈ হালধি লগাই আৰু হালধি লগাই ইয়াতে বিয়া নামবিলাক গাই থাকে বিয়া নামবিলাক বিহাৰৰ ফালে মই আপোনালোকক কৈ দিওঁ যে বহুত গালি দি একদম যিমান বেয়া ভাষা আছে যিমান গালি আছে সকলোবিলাক ইউজ কৰি ইয়াৰে মানে মাইকীবিলাকে গালি দি তেনেকৈ বিয়া নাম দিয়ে বয়কক ধৰি গালি দিব বা ভণ্টিক ধৰি বাইদক ধৰি তেনেকৈ যাকে মানে পায় আৰু তেনেকৈ মই একচুয়ালি খুব ভালদৰে বুজি নাপাওঁ কিন্তু মুখৰ এক্সপ্ৰেছনত গম পাওঁ যে এবাৰ মোক গালি দিছে কাৰণ যেতিয়া মোক লৈ গালি দি গান গায় তেতিয়া সবে মোৰ ফালে চাই তেতিয়া মই বুজি পাওঁ যে মোক লৈ গালি দিছে তো সকলোকে ধৰি এনেকৈ গালি দি বহুত মানে ফাৰ্ষ্ট বাৰ মই দেখিছোঁ ইমান লেতেৰা ভাষা ইমান বেয়া ভাষা গালি দি মানে ইয়াতে গান গায় যে আপুনি দেওৰৰ আগতে গায় যিহেতু লাজত পৰিব লগা হৈ যায় তেনেকুৱা আৰু সবে ধেমালি কৰি আছে আজিৰ দিনাখনে একেলগে যেটো সেন্দুৰৰ ফুট আপোনালোকে চাগে দেখিছে বিহাৰী মানুহবিলাকে যেতিয়া ছট পূজা হয় বা যিকোনো পূজাত এটা নাকৰ পৰা দীঘল কৰি একদম কপাললৈ এনেকুৱা দীঘলকৈ টানি সেন্দুৰৰ ফুট লয় তেনেকৈ সকলোৱে মানে মাইকীবিলাকে সকলোকে তেনেকৈ ফুট লগাই দিয়া হয় আৰু লৰাৰ ভাইটি থাকিলে তাকো লগাই দিয়া হয় অলপ ধেমালি কৰে মই শেষৰ ফালে বাৰু দেখুৱাই আছো আজিৰ পিছৰ ভিডিওটো মানে কালি যেটো 13 তাৰিখ বিয়াৰ আগৰ মানে বিয়াৰ আগদিনাখনৰ ভিডিও ঠিক আছে বাৰু এটো কথা পিছত কৈ আছো আগতে এখিনি কও এয়া চাওক কাজল তাক আকৌ আজি কাজল লগাই দিব লাগে কিন্তু সি কাজল নলগায় কৈছে যে মই কাজল নলগাও তাই কৈছে যে মোক ফুট এটা দি দিলে হল সৰু লৰা নিচিনা কিন্তু সকলোৱে কৈছে নহয় কাজল লগাবই লাগিব এটো নিয়ম যিহেতু লগাব নিদিয়ে তথাপিতো মই অলপমান চেষ্টা কৰি বলে তাক অকনমান লগাই দিলো এয়া মই বাৰ লগাব চাই আছো সি আৰু বাৰ মুখখন আটুৱাই আছে মানে লগাব নিদি সি বাৰ কৈছে যে মোক কপালত লগাই দিয়া তথাপিতো সকলোৱে কৈছে নাই কপালত লগালে নহব চকুত লগাব লাগিব তো মই অলপমান তাক এনে নিয়ম খালি চকুত অকনমান নিয়ম কৰি বলে লগাই দিছিলো আৰু এটা যেহেতু কাজল লগাবই লাগিব চকুত লাগিবই নিদিলে সি সেইকাৰণে মই তাক এনেকৈ এটা ফুট লগাইছো আৰু সকলোৱে মোক মানে কৈছে যে নালাগে লগাব নালাগে এয়া দেখিছে নহয় সকলোৱে ৰং লগাবৰ কাৰণে আৰম্ভ কৰিছে
মই নেক্সট ভিডিঅ'টো আপোনালোকক অহাকালিৰ ভিডিঅ' মানে 13 তাৰিখৰ ভিডিঅ' মই আৰু আপলোড কৰি আছোঁ। সেইদিনাখন পূজা মটকৰ বুলি কয়, পূজা মটকৰ ইয়াতে মানে বিয়াৰ আগৰ দিনাখন কেনেদৰে পূজা কৰা হয় তাৰে ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। খুব জল্দিয়ে মই যেতিয়া এডিট কৰিব টাইম পাওঁ, এডিট কৰি পেলাই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আজিৰ ভিডিঅ'টো শেষ কৰিম এইখিনিতে। আপোনালোকে চাই থাকক মানে বেছি নাই আৰু 1 মিনিটো নাই। তো কি হয় এইখিনি চাব। লগ পাম নেক্সট এটা ভিডিঅ'লৈ। যদি ভিডিঅ'টো আপুনি এতিয়ালৈও চাই আছে শেষলৈ তেতিয়াহ'লে বহুত বহুত ধন্যবাদ। আৰু ভাল লাগিলে লাইক কৰিব নাপাহৰিব। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, বাই বাই।